खुलुमबाय स्टुडिअ दं आं राजीव बसुमतारी आरो बे समाव नोंथांमोननि गेजेराव लानानै फैदों आं राजखान्थिनि खौरां आरो बे राजखान्थिनि खौराङानो जाहैबाय बिपिएफ राजखान्थि दोलोआ फैगौ 2026 मायथाइनि जा विधानसभा बिसायख'थि बे विधानसभा बिसायख'थिनि थाखाय गोख्रों खामानि मावनो बे समाव बिटिआर एबा बिटिसिनि अनगायैबो आसाम रायजोनि दाब दाब बियाफोराव विधानसभा बियाफोराव खामानि मावनाया हर सान सोलिगासिनो दं। बिटिसि एबा बिटिआरनि मोन 15ल' बियाब नङा, बेनि अनगायैबो 126 आसाम रायजो एबा आसाम रायजोआव थानाय विधानसभानि आसामनि गुबुन गुबुन बियाबावबो बिटिआर एबा बिटिसिनि बायजोआवबो बे समाव बिपिएफ राजखान्थि दोलो थामहिनबा हाग्रामा महिलारि बिथांनि दैदेननाय बिपिएफ राजखान्थि दोलोआ गुबुन गुबुन विधानसभा बियाबावबो दखल खालामनानै देरहानायनि खामानि मावनो थाखाय थांखि लादों हाग्रामा महिलारि बिथांनि दैदेननाय बिपिएफ राजखान्थि दोलोआ। दानिया फैदों बिदिब्ला बिटिआर एबा बिटिसिनि मोन 15 बियाबनि अनगायैबो आसाम रायजोनि माबे बियाबाव बिपिएफ राजखान्थि दोलोआ बिपिएफ दोलोखौ गोख्रों खालामनो थाखाय खामानि मावदों। रौता ओनसोलनि बारग' एमएलए रकेश्वर ब्रह्म बिथाङा एबा बिथांनि दैदेननायाव आसामनि गुबुन गुबुन बियाबाव बिपिएफ राजखान्थि दोलोखौ गोख्रों खालामनो माबोरै थांखि लादों जों बिथांनिफ्राय आबुङै खोनासंना लादोनि। দলৰ পৰা এবাৰ যেটো সাধাৰণ কি বুলি কয় ইলেকশ্যন হ'বলৈ গৈ আছে 2026 চনত এপ্ৰিল মাহত হ'ব বুলি কৈছে। গতিকে আমি আমাৰ নিজৰ দল বিপিএফ দল এই বিপিএফ দলকো আমি অসমত গোটেই 26টা সমষ্টি আছেতো, পাৰিলে আমিও বিটিচিত মাত্ৰ 15টা সমষ্টি আছে। বিপিএফ দলক এতিয়া আমাৰ নেতা হাগ্ৰামা মহিলাৰিক ৰাইজে চবে আহ্বান কৰাৰ কাৰণে আমি ইয়াত আহিছোঁ আৰু ঠিক তেনেকৈ আমি দল গঠন কৰিম বুলি তেখেতসকলে আমাক অনুৰোধ জনোৱাৰ কাৰণে আমি ইয়াত আহিছোঁ। ঠিক তেনেকেই আমাৰ তেজপুৰ লোকসভা সমষ্টিটো আপোনালোকে জানে 9টা সমষ্টি আছে বিধায়কৰ। ঠিক তেনেকৈ লখিমপুৰত আমাৰ প্ৰধান বৰুৱা তেখেত যিটো লখিমপুৰৰ MP হয় তেখেতৰ তাতো সমষ্টি 10খন আছে কিজানি। এই 9টা আৰু 10টা এই 19টাত আমি ৰাইজে যদি আমাক মৰম কৰে দয়া কৰে তেতিয়াহ'লে আমি প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰাৰ কোনো দ্বিধাবোধ নকৰিম। ৰাইজে যদি ভোট দিয়ে, যিহেতুকে আমি যোৱা লোকসভাটো আমি ৰাজু দেৱক আমাৰ হাইকোৰ্টৰ উকিল তেখেত আমাৰ বিপিএফ দলৰ টিকেট লৈ পেলাই প্ৰাৰ্থিত্ব তেখেতে আগবাঢ়িছিল। সেইটো দেখি পেলাই তেখেতসকলেও আমাক আহ্বান কৰিছে। বৰ্তমান যিটো বিটিচি চৰকাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া চলালে সেইটোৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজে আমাক ইয়াত মাতি আনিছে। উদ্দেশ্য আমাৰ পাৰ্টি প্ৰসাৰ, বিপিএফ দলৰ প্ৰসাৰ, এইটোৱে 1 নম্বৰ। আৰু আমাৰ যদি সুবিধাজনক হয় এটা সময়ত হাগ্ৰামা ছাৰে যদি আমাৰ হাইকমাণ্ড তেখেতে যদি চিন্তা কৰে প্ৰাৰ্থিত্ব দিয়াৰ, তেতিয়া প্ৰাৰ্থিত্ব দিয়াৰো চিন্তা এটা আছে। তেনেকুৱাইতো বৰ্তমান বাহিৰতে আহিছোঁ এতিয়া। আমি সেই সংখ্যাটো ক'ব নোৱাৰিম, আমাৰ 15টাতো থাকিবই। আৰু বাহিৰত এতিয়া একচুৱেলি হাগ্ৰামা ছাৰৰ প্ৰতিনিধি হৈ আহিছে আমাৰ প্ৰাক্তন বিধায়ক ৰকেশ্বৰ ব্ৰহ্ম ডাঙৰীয়া। তেখেতে কোৱা মতেই হ'ব, তেখেতে কৈছে নিশ্চয় আপোনালোকৰ সেইমতে হ'ব। প্ৰদক্ষিণত গোটেইকেইটা নহয়, কেইটামান নিশ্চয় তেনেকুৱা। আমি সংগঠনটো আৰম্ভই কৰিছোঁ, সময় লাগিব। এলায়েন্স তেনেকুৱা আজিলৈকে হোৱা নাই আৰু সময় আছে, সেইটো আজি ক'ব নোৱাৰি।